আমি আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ তেনেকৈ শক্তিশালী কৰিব লাগিব জনসাধাৰণৰ সহযোগিতাৰ ভিত্তিত। জনসাধাৰণে আজি কিমান ব্যাপক ৰূপত ইয়াত সহযোগ কৰিছে আৰু তেখেতসকলৰ এই গোটেই প্ৰক্ৰিয়াটোত চামিল হোৱাটোৱে এটা শুভ লক্ষণ আৰু গণতন্ত্ৰ তেনেধৰণে মূল্যবোধো প্ৰতিষ্ঠা হয় আৰু শান্তিপূৰ্ণভাৱে গোটেই প্ৰক্ৰিয়াটো যেতিয়া জনসাধাৰণে মুক্ত মানে নিজৰ মন যিগৰাকী পচন্দৰ প্ৰাৰ্থীগৰাকীক বা দলটোক ভোট দিয়ে আৰু সেইটোৱে গণতন্ত্ৰ। ভোটদান প্ৰক্ৰিয়াত মই অংশগ্ৰহণ কৰিলোঁ হয়নে, কিন্তু এটা কথা স্পষ্ট যে চৌদিশে কেৱল বিজেপি দেই। মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি পৰিৱৰ্তন লাভ কৰিলে আৰু যিমানখিনি উন্নয়ন হ'ল আৰু সকলো নাগৰিক ইয়াৰ পৰা উপকৃত হৈছে, সমাজ উপকৃত হৈছে, ৰাজ্যখন উপকৃত হৈছে। আজি শ্ৰমিক ৰাইজ, চাহ শ্ৰমিক বুলি কওক, আমাৰ গাঁৱত থকা খেতিয়ক ৰাইজ বুলি কওক, চহৰত থকা বাসিন্দাসকল, দিন হাজিৰা কৰা লোকসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষক সকলো স্তৰৰ আজি সৰু সৰু ব্যৱসায় বাণিজ্য কৰা লোকসকল বুলি কওক, মানে প্ৰতিটো স্তৰৰ লোকে আজি মোদী ডাঙৰীয়াই লোৱা উন্নয়নমূলক কাৰ্যসূচীৰ বাবে সকলো উপকৃত হৈছে। সেইকাৰণে ৰাইজ আনন্দিত। ৰাইজে বিচাৰে এনেধৰণৰ নেতা, যি নেতাই সততা নিষ্ঠাৰে কাম কৰে, দক্ষতাৰে দেশৰ প্ৰগতি আগুৱাই নিয়ে। গতিকে মই ভাবোঁ যে সেইকাৰণে আজি ইমান ৰাইজৰ উৎকণ্ঠা, ৰাইজৰ উৎসাহ। আমি আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ তেনেকৈ শক্তিশালী কৰিব লাগিব জনসাধাৰণৰ সহযোগিতাৰ ভিত্তিত। জনসাধাৰণে আজি কিমান ব্যাপক ৰূপত ইয়াত সহযোগ কৰিছে আৰু তেখেতসকলৰ এই গোটেই প্ৰক্ৰিয়াটোত চামিল হোৱাটোৱে এটা শুভ লক্ষণ আৰু গণতন্ত্ৰ তেনেধৰণে মূল্যবোধো প্ৰতিষ্ঠা হয় আৰু শান্তিপূৰ্ণভাৱে গোটেই প্ৰক্ৰিয়াটো যেতিয়া জনসাধাৰণে মুক্ত মানে নিজৰ মন যিগৰাকী পচন্দৰ প্ৰাৰ্থীগৰাকীক বা দলটোক ভোট দিয়ে আৰু সেইটোৱে গণতন্ত্ৰ। ভোটদান প্ৰক্ৰিয়াত মই অংশগ্ৰহণ কৰিলোঁ হয়নে, কিন্তু এটা কথা স্পষ্ট যে চৌদিশে কেৱল বিজেপি দেই। মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি পৰিৱৰ্তন লাভ কৰিলে আৰু যিমানখিনি উন্নয়ন হ'ল আৰু সকলো নাগৰিক ইয়াৰ পৰা উপকৃত হৈছে, সমাজ উপকৃত হৈছে, ৰাজ্যখন উপকৃত হৈছে। আজি শ্ৰমিক ৰাইজ, চাহ শ্ৰমিক বুলি কওক, আমাৰ গাঁৱত থকা খেতিয়ক ৰাইজ বুলি কওক, চহৰত থকা বাসিন্দাসকল, দিন হাজিৰা কৰা লোকসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষক সকলো স্তৰৰ আজি সৰু সৰু ব্যৱসায় বাণিজ্য কৰা লোকসকল বুলি কওক, মানে প্ৰতিটো স্তৰৰ লোকে আজি মোদী ডাঙৰীয়াই লোৱা উন্নয়নমূলক কাৰ্যসূচীৰ বাবে সকলো উপকৃত হৈছে। সেইকাৰণে ৰাইজ আনন্দিত। ৰাইজে বিচাৰে এনেধৰণৰ নেতা, যি নেতাই সততা নিষ্ঠাৰে কাম কৰে, দক্ষতাৰে দেশৰ প্ৰগতি আগুৱাই নিয়ে। গতিকে মই ভাবোঁ যে সেইকাৰণে আজি ইমান ৰাইজৰ উৎকণ্ঠা, ৰাইজৰ উৎসাহ।